সকলোকে আৰু গাড়ীৰ পৰা কিতাপখিনি নমালে আৰু কি কিতাপ আছে আপোনালোকক জনাই আছোঁ। এইখন হৈছে ৰাধা কৌশিক নন্দন বৰুৱাৰ। এখন হিচাপ বিদ্যা আপোনাৰ অধ্যাপক চেনীৰাম বৈদ্য বুলি আছে একাদশ শ্ৰেণীৰ কাৰণে। এইখন হৈছে আপোনাৰ ইন্দ্ৰাণী শৰ্মা অৰ্ণৱ আস্থা আৰু JEC বুলি কয়। তাৰপিছত আপোনাৰো এইখন বুৰঞ্জী একাউণ্টেঞ্চি এখন একাউণ্টেঞ্চি বহুত ফেমাছ কিতাপ অনুৰাধাৰ দেশ। কেমেষ্ট্ৰি অৰ্থবিজ্ঞান। ইপাৰে পলিটিকেল চায়েন্সৰ মডেল আছে। এইখন তৰ্ক বিজ্ঞানৰ আৰু দৰ্শন আছে আৰু এইটো আপোনাৰ এডভান্স এছামিছৰ মডেল আছে। গতিকে এইকেইখন কিতাপ আজি পাঠশালাত দিব লগা আছে। গতিকে যদি আপোনালোককো কিবা কিতাপ লাগে তেতিয়াহ'লে যোগাযোগ কৰিব। এলা পাঠশালা বুলি নহয়, অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানলৈকে আমি কিতাপসমূহ প্ৰেৰণ কৰি আছোঁ। আজিলৈ মানে ধন্যবাদ। এই কিতাপসমূহৰ যদি কিবা MRP বা কিতাপখনত কি বিষয় আছে সেই বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব।